এখন ফটো সোশ্যাল মিডিয়াত ভাইৰেল হোৱা এজন আৰক্ষী জোৱানৰ ফটো সোশ্যাল মিডিয়ায় ভিলেন সজোৱা এজন আৰক্ষী জোৱান ডকমকাত অভিজিত আৰু নীলোৎপলৰ বৰ্বৰ হত্যাকাণ্ডৰ সন্দৰ্ভত সোশ্যাল মিডিয়ায় ভিলেন সজোৱা এজন আৰক্ষী জোৱানৰ ফটো হত্যাকাণ্ডস্থলীত উপস্থিত হৈ ফটো তুলি থকা অৱস্থাত এজন আৰক্ষী জোৱানৰ ফটোক লৈ সোশ্যাল মিডিয়াত চলিল ব্যাপক খলগনি সকলোৱে একেমুখে ঘটনাস্থলীত ফটো তুলি থকা আৰক্ষী জোৱানজনক সজালে ভিলেন কিন্তু প্ৰকৃততে ঘটনাস্থলীত কি কৰি আছিল এই আৰক্ষী জোৱানজনে অভিজিত আৰু নীলোৎপলক অতি বৰ্বৰভাৱে মৰিয়াই হত্যা কৰাৰ পিছতে নিশাকে ঘটনাস্থলীত উপস্থিত হৈছিল স্থানীয় 15জনীয়া এটা আৰক্ষীৰ দল কিন্তু ঘটনাস্থলীলৈ যোৱাত আৰক্ষীৰ দলটোকো বাধা দিছিল উদ্দণ্ড নৰপিশাচতে কিন্তু উদ্দণ্ড লোকৰ বাধা নেওচিও ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী আৰু তাৰ পিছতেই আৰক্ষীৰ দলটোৰ সৈতে যোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এজন আৰক্ষী কনিষ্টবলক নিৰ্দেশ দিছিল ঘটনাস্থলীৰ ফটো সংগ্ৰহ কৰিবলৈ ঘটনাস্থলীত উপস্থিত থকা লোকসকলৰ ফটো সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল এই জোৱানজনক আৰু জ্যেষ্ঠ আৰক্ষীৰ নিৰ্দেশ মতে ঘটনাস্থলীত উপস্থিত হৈ ফটো তোলাত ব্যস্ত হৈ পৰিছিল এইজন আৰক্ষীৰ জোৱান যেতিয়া ঘটনাস্থলীত আমাৰ পুলিচে পাইছিলে এটু অলমোস্ট 15জনীয়া পুলিচ টিম এটা আছিলে ৰাইজে তাত বহুত বাধা দিছিলে আমি ডেড বডি এক্সেস ল'বলৈ আমাক বাধা দিছিলে অলপ ষ্টোন পেল্টিংও কৰিছিলে যেনে তেনে পুলিচ মানুহ এক্সেস পাইছে লগে লগে আমাৰ ওসি এজেন্ট কনষ্টেবলক হেতু ডিউটি দিছিলে তুমি ইমিডিয়েটলি এই ফটো গিটো তুলি ল'বা কাৰণটো কি ইনভেষ্টিগেশ্যনত আমাক বহুত ইম্পৰ্টেণ্ট বস্তু হ'ব প্লেস অফ অকাৰেন্স যেটো এটো ইনট্যাক্ট আমি পাব লাগিব কিন্তু নিশ্চয় এই বস্তু অলপ সময় পিছতো ডিস্টার্ব হৈ যাব সেইকাৰণে ইনভেষ্টিগেশ্যন কাৰণে এটো বহুত হি ইম্পৰ্টেণ্ট স্টেপ আৰু প্ৰথম স্টেপ হেতু কাৰণে তেখেতে ওসি ডাইৰেকশন দিয়াৰ কাৰণে এজন পুলিচ পাৰ্সনালে হেতু কামটো কৰিছিল আৰু বাকি পুলিচখিনি মানুহখিনি খেদি দিয়া বডি এক্সেস পোৱা এই কামত আছিলে কাৰণ এয়া আৰক্ষীৰ অভিযানৰ এক বিশেষ প্ৰটোকল স্পেশাল অপাৰেশন প্ৰচিডিউৰৰ অংশৰূপে এনেদৰে যিকোনো দুৰ্ঘটনা বা হত্যাকাণ্ডস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতেই ফটো তোলাটো এটা প্ৰটোকল অভিযান আৰু তদন্তৰ এক অংশ হেতু কাম কৰিছিলে আমাৰ পুলিচ পাৰ্সনাল হে কামৰ যেটো ৰিজাল্টটো আমি ইমিডিয়েটলি পাইছো আমি আইডেন্টিফিকেশন বিলাকটো তেখেতে তোলা ফটো ভিডিও হেতুৰ পৰাহে আমি পাইছো কিন্তু সোশ্যাল মিডিয়া যেটো সার্কুলেট হৈছে ভিডিও এইবিলাক আপুনি নিশ্চয় হেতু চাইছিলে হে ভিডিও বিলাকত সদায় হেওঁলোকে ভিকটিম বিলাককে দেখাইছে ভিকটিম বিলাকৰ প্লাইট দেখাইছে কিন্তু একিউজড বিলাকৰ হে ভিডিও বিলাকত ভালকে আহাই নাছিলে আৰু সোশ্যাল মিডিয়ায় ভিলেন সজোৱা এইজন আৰক্ষী জোৱানে তোলা ফটোৰ পৰাই ইতিমধ্যে চিনাক্ত কৰা হৈছে এই ঘটনাৰ সৈতে জড়িত ইটোৰ পিছত সিটো নৰপিশাচক আৰু এই ফটোৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইটোৰ পিছত সিটো পাখণ্ডক হেতুৰ পৰা আমি বহুত মানুহ আইডেন্টিফাই কৰিছো আমাৰ ইনভেষ্টিগেশ্যন তাৰ পৰাই ষ্টাৰ্ট হৈছে সেইকাৰণে আমি যিমান মানুহ পিন পইণ্টেডলি ধৰিছো আমি এনে নহয় গাঁৱত যাক পাইছো তাক লৈ আহিছো হেতু নহয় পিন পইণ্টেডলি আমি নাম এটা ভেৰিফাই কৰি তাত চাই পেলাই আৰু মানে বস্তু কৰাবৰেট কৰি পেলাই আমি মানুহ আৰেষ্ট কৰা হৈছিলে এণ্ড দিছ হেজ হেল্পড আছ এ লট তেখেতে যেটো কাম কৰিছিলে নিশ্চয় ইনিশিয়ালি কিছুমান ইন দ্য পাব্লিক ডোমেইন কিছুমান ৰং ইম্প্ৰেশনটো গৈছিলে বিকজ অফ নন আণ্ডাৰষ্টেণ্ডিং অফ দ্য ইছ্যু কিন্তু দ্যাট ইজ দ্য ভেৰি ৰিকুৱাৰ্ড ষ্টেপ ফৰ ইনভেষ্টিগেশ্যন আৰক্ষী অধীক্ষকৰ স্পষ্ট কথা ঘটনাস্থলীত সেই সময়ত 200ৰো অধিক লোক উপস্থিত আছিল অৱশ্যে অভিজিত আৰু নীলোৎপলক বৰ্বৰভাৱে মৰিয়াই হত্যা কৰা ঘটনাত এই 200 লোক জড়িত নাথাকিলেও আৰু বহু লোক গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰায় 200 মানুহ আছিলেও এই সেন্ট্ৰেল ৰিং এই কোৰ ৰিং যেটো আছে তাত মানুহ ইমান মানুহটো সেন্ট্ৰেল ৰিংত নাই আমি বহুত মানুহ অলৰেডি ধৰিছো
আৰু হ'ব পাৰে নিশ্চয় আৰু কিছু আৰেষ্ট হ'ব পাৰে আমি কিন্তু যথেষ্ট আগবাঢ়িছোঁ মই ক'ব পাৰোঁ ইনফেক্ট আৰেষ্ট ক্ষেত্ৰত লৈ আমি বহুত আগবাঢ়িছোঁ অৰ্থাৎ ছ'চিয়েল মিডিয়াই ভিলেন সজোৱা এই আৰক্ষীৰ জোৱানজনে যদি ঘটনাস্থলীত উপস্থিত হৈ কালপ্ৰিটৰ ফটো নুতুলিলেহেঁতেন তেনেহ'লে হয়তো এতিয়াও অধিকাংশ নৰপিশাচেই থাকিলহেঁতেন মুকলি আকাশৰ তলত ডকমকাৰ পৰা লিটুমণি নাথ নিউজ লাইভ